2021ত আহিবলগীয়া প্ৰথমখন অসমীয়া চিনেমা হৈছে গৰু। হয়, আপোনালোকে ঠিকে শুনিছে, নামটো হৈছে ফিল্মখনৰ গৰু। ফিল্মখন পৰিচালনা কৰিছে হিমাংশু প্ৰসাদ দাসে। তেওঁ আগতে চাকিৰা আহিব বকুল তললৈৰ দৰে চিনেমাত পৰিচালনা কৰিছে। গৰু ফিল্মখনত আপোনালোকে অভিনয় কৰা দেখা পাব কমল লোচন, লনিশ্ৰী দাস, বাহাৰুল ইছলাম, যোনজনক আপোনালোকে টিপলিনা ডেকাৰ ভবাই নাছিলোঁ গানটোত অভিনয় কৰা দেখিছে, আৰু থাকিব অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া ইত্যাদি। ফিল্মখন 2020 চনৰ 24 জানুৱাৰী ৰিলিজ হোৱা কথা আছিল, কিন্তু কা আন্দোলনৰ কাৰণে ৰিলিজ দিব পৰা নগ'ল। আকৌ পিছত আৰু এটা ডেট দিছিলে, কিন্তু তেতিয়া কৰোনা ভাইৰাছৰ কাৰণে ডেটটো পিছুৱাই এইবাৰ গৰু ফিল্মখন ৰিলিজৰ কনফাৰ্ম ডেট দিছে, আৰু এই ফিল্মখন ৰিলিজ হ'ব 2021 চনৰ 23 জানুৱাৰীত। 2-3 দিনৰ আগতেই চিনেমাখনৰ অংগৰাগ পাপন মহন্তই গোৱা ধিক্কাৰ এই জীৱন গানটো ৰিলিজ দিলে, আৰু লাহে লাহে চিনেমাখনত নীল আকাশে গোৱা আৰু ডিকু শৰ্মাই গোৱা পাহি মেলি আৰু চকু মেলি চোৱা গান কেইটাও ৰিলিজ দিব। এই গৰু ফিল্মখন টোটেল 1000টা স্ক্ৰীন প্লে দিয়া কথা আছে, কিন্তু অসমত ইমানখিনি থিয়েটাৰ নাইকিয়া। সেইকাৰণে তেওঁলোকে ঘোষণা কৰিছে যে যোন অঞ্চলত তাৰমানে দৰ্শকৰ সম্ভাৱনা আছে, সেই অঞ্চলৰ মানুহে তেওঁলোকক যোগাযোগ কৰিবলৈ দিছে। তলত নাম্বাৰ দুটা দিছোঁ, সেই দুটাত চাব পাৰে আপোনালোকে। সেই নাম্বাৰকেইটাত যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকৰ তাত গৈ পেলাই তেওঁলোকৰ মানুহ গৈ পেলাই তাত ফিল্মখন দেখুৱাবগৈ। আপোনালোকৰ অঞ্চলত যদি ফিল্মখন দেখুৱাব বিচাৰে তেন্তে হ'লে নাম্বাৰকেইটাৰ লগত যোগাযোগ কৰিব পাৰে।